শিক্ষণ সামগ্ৰী ব্যৱহাৰ কৰি কোনো এটা ধাৰণাৰ বিকাশৰ বাবে কৰিবলৈ দিয়া নিৰ্দেশাত্মক ক্ৰিয়াকলাপ হিচাপে মই কৰিবলৈ লৈছোঁ 1ৰ পৰা 9লৈকে সংখ্যাৰ ধাৰণা। আৰু শিক্ষণ সামগ্ৰী হিচাপে মই ব্যৱহাৰ কৰিছোঁ বিভিন্ন ধৰণৰ ৰং বিৰঙৰ সৰু সৰু ফুট। এতিয়া আমি এইকেইটা কি দেখিছোঁ, কি সংখ্যা কেইটা? এইটো কি? 1 এইটো 2 এইটো 3 এইটো 5 নহয়, 3ৰ পিছত কি হয়? 4। এইটো 5 5, এইটো 6 এইটো 7 এইটো 8 8 আৰু এইটো 9 9 হয়নে? এতিয়া আমি ইয়াতে চোৱা, এইবিলাক দেখিছানে? এইবিলাক আমাৰ বিভিন্ন ধৰণৰ এইবিলাক ফুট হয়নে? কেনেকুৱা লাগিছে এইবিলাক? বঢ়িয়া লাগিছে। বঢ়িয়া লাগিছে হয়নে? এতিয়া আমি এতিয়া 1টো বুজাবলৈ আমি কেইটা ফুট ল'ব লাগিব কোৱাচোন বাৰু? কেইটা ফুট লওঁ? দুটা কেইটা লওঁ? দুটা দুটা এটা এটা। এইটো মানে 1 এটা হয়নে? এইবাৰ এইটো কি? 2 2ৰ বাবে আমি কেইটা ফুট ল'ম কোৱাচোন? 2 দুটা। এইটো এটা আৰু এইটো এটা, দুটা হ'লনে? এইবাৰ এইটো কি? 3 ইয়াৰ বাবে আমি কেইটা ফুট ল'ম কোৱাচোন? 3টা 3টা। 1 2 এয়া 3। এইবাৰ কি এইটো? 4 4ৰ বাবে কেইটা ল'ম কোৱাচোন? কেইটা ল'ব লাগিব? এটা দুটা তিনিটা 4টা। এয়া হৈছেনে 4? নাই আৰু কেইটা দিব লাগিব? এটা আৰু এটা। এয়া হৈ গ'ল 4টা। এইবাৰ কিমান দিম আমি কোৱাচোন? বাৰ এইটো কি? 5 কেইটা দিম কোৱাচোন? 5টা 5টা। 1 2 3 আৰু কেইটা দিব লাগিব? এটা দিলে 4টাহে হ'ব। আৰু এটা আৰু এটা। ইয়াত 2টা দিলে 5টা হৈ গ'ল। এতিয়া এইটো কেইটা? 6 কেইটা দিম আমি? এইটো 6 কেইটা দিব লাগিব কোৱাচোন? 1 তুমি হিচাপ কৰি থাকিবা। 2 কোৱা? 2 কেইটা হ'ল কৈ যোৱা 3 4 5 আৰু এইটো 6 এইবাৰ আকৌ কোৱা, এইটো কিমান দিম? 7 কেইটা দিম কোৱা? 7 এইটো এটা, দুটা, এইটো 3টা কৈ যোৱা? 3টা 4টা 5টা 7টা নহয়, 5ৰ পিছত কি? 6টা 6টা 7টা এইটো 7টা। এইবাৰ আৰু কেইটা দিম কোৱা? 7ৰ পিছত 8 এইটো এটা, তাৰপিছত কৈ যোৱা? দুটা কিমান দিব লাগিব তুমি কৈ যাবা? 3টা 4টা 4টা তাৰপিছত 5টা 6টা আৰু 7টা হৈছেনে? 7টা নাই আৰু কিমান দিম? 2টা হিচাপ কৰাচোন। 1 2 কৈ যোৱা? 2 3 4 5 6 7 8 আৰু এটা 8 হৈ গ'ল। 8টা হৈ গ'ল। এইবাৰ এইটো কিমান? 9 এইবাৰ তুমি কৈ যোৱা? 1 2 2 3 4 5 এইটো 5 6 7 কৈ যোৱা? 8 9 আৰু এয়া 9। এতিয়া বুজিলানে? গুড, বঢ়িয়া।